নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই জ্যোতি শিখাই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰকল্প সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰৰ বিষয়ে। আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু কেনে পালে জনাবলৈ নাপাহৰিব। ঠিক আছে, পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰকল্প কাক বোলে? অৰ্থাৎ কোৱা হৈছে হাইপথেচিছ কাক বোলে ইয়াত সুধিছে। এতিয়া উত্তৰটো হ'ব কোনো ঘটনাৰ কাৰ্যকাৰণ সম্বন্ধ আৱিষ্কাৰ আৰু প্ৰমাণ কৰিবলৈ হ'লে প্ৰথমতে সাধাৰণ অভিজ্ঞতাৰ ভিত্তিত ঘটনাসমূহৰ মাজত কাৰ্যকাৰণ সম্বন্ধ থাকিব পাৰে বুলি কৰা এনে আনুমানিক ধাৰণাকেই প্ৰকল্প বুলি কোৱা হয়। তৰ্কশাস্ত্ৰবিদ মিলৰ মতে প্ৰকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্ৰমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা। যদি সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ'লে এই ধাৰণাও সত্য হ'ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব। নেক্সট কুৱেশ্যনটো হৈছে প্ৰকল্পৰ এটা স্তৰ আলোচনা কৰা। অৰ্থাৎ হাইপথেচিছৰ এটা ষ্টেজ আলোচনা কৰিবলৈ কৈছে। এতিয়া ইয়াৰ উত্তৰটো হ'ব প্ৰকল্প গঠন, যাক কোৱা হৈছে ছাপ'জিশ্যন। প্ৰকল্প গঠন হৈছে প্ৰকল্পৰ দ্বিতীয় স্তৰ। প্ৰকল্প হৈছে এক প্ৰাৰম্ভিক আনুমানিক ধাৰণা। এই স্তৰত নিৰীক্ষণৰ পৰা কাৰ্যকাৰণ সম্পৰ্কে সঠিক প্ৰমাণ পোৱা নাযায় বা কিবা পালেও ই পৰ্যাপ্ত নহয়। গতিকে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিব নোৱাৰি। তেতিয়া ঘটনাৰ সাম্ভাব্য কাৰণ সম্পৰ্কে যি আনুমানিক ধাৰণা কৰা হয় সেয়াই হৈছে প্ৰকল্প গঠন। উদাহৰণস্বৰূপে নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰি নিউটনে প্ৰকল্প গঠন কৰিলে যে মাটিত আপেল সৰি পৰাৰ কাৰণ হৈছে পৃথিৱীৰ আকৰ্ষণ শক্তি, যাৰ ফলত আপেলটো মাটিত সৰি পৰিছে। নেক্সট কুৱেশ্যনটো হৈছে কৰ্তা সম্পৰ্কীয় প্ৰকল্প কাক বোলে? অৰ্থাৎ ইয়াক কোৱা হৈছে হাইপথেচিছ কনচাৰ্নিং এজেণ্ট কাক বোলে সুধিছে। এতিয়া ইয়াৰ উত্তৰটো হ'ব কৰ্তা সম্পৰ্কীয় প্ৰকল্পত কোনো এটা ঘটনা কিভাৱে ঘটিল বা কি নিয়মত ঘটিল জনা থাকে, কিন্তু কৰ্তাজনৰ বিষয়ে জনা নাথাকে। তেতিয়া ঘটনাটোৰ কৰ্তা সম্পৰ্কে আমাৰ মনত যি ধাৰণাৰ সৃষ্টি হয় তাক কৰ্তা সম্পৰ্কীয় প্ৰকল্প বোলে। উদাহৰণস্বৰূপে ধৰা হ'ল কোনো এঘৰত চুৰি কাৰ্য সংঘটিত হৈছে। চোৰে কি পৰিস্থিতিত কি নিয়মত চুৰি কৰিলে জনা গৈছে, কিন্তু চুৰি কোনে কৰিলে জনা হোৱা নাই। তেতিয়া চুৰি কৰোঁতাজনৰ সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক কৰ্তা সম্পৰ্কীয় প্ৰকল্প বোলে। নেক্সট কুৱেশ্যনটো হৈছে পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প কাক বোলে? অৰ্থাৎ কোৱা হৈছে হাইপথেচিছ কনচাৰ্নিং কল'কেশ্যন বুলিলে কি বুজা? ইয়াত সেইটো সুধিছে। এতিয়া ইয়াৰ উত্তৰটো হ'ব পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্পত কোনো এটা ঘটনাৰ কৰ্তা আৰু নিয়ম সম্পৰ্কে জনা থাকে, কিন্তু কি পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাৱেশত ঘটনাটো ঘটিল জনা নাথাকে। এই অজ্ঞাত পাৰিপাৰ্শ্বিক অৱস্থা সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প বোলে। উদাহৰণস্বৰূপে চাকৰটোৱে তলা ভঙা কাৰ্যটোৰ পাৰিপাৰ্শ্বিক সংস্থিতি হৈছে সেই সময়ত ঘৰৰ অন্য সদস্যসকল চাকৰটোক অকলে ঘৰত এৰি
ঘৰৰ পৰা আঁতৰত আছিল। গতিকে এই উদাহৰণটোত ঘৰৰ মানুহৰ অনুপস্থিতিয়েই চুৰি কাৰ্য সংঘটিত হোৱাৰ পাৰিপাৰ্শ্বিক সংস্থিতি। নেক্সট কুৱেশ্যনটো হৈছে ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। অৰ্থাৎ ইয়াত কোৱা হৈছে এক্সপ্লেনেটৰী হাইপথেচিছ আৰু ডেছক্ৰিপটিভ হাইপথেচিছৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া ইয়াৰ উত্তৰটো হ'ব, প্ৰথম পাৰ্থক্যটো হৈছে ব্যাখ্যামূলক প্ৰকল্প হৈছে আটাইতকৈ সৰল প্ৰকল্প, আনহাতে বৰ্ণনামূলক প্ৰকল্পক সৰল বুলি ক'ব নোৱাৰি। দ্বিতীয় পাৰ্থক্যটো হৈছে ব্যাখ্যামূলক প্ৰকল্পৰ উদ্দেশ্য হৈছে ঘটনাৰ ব্যাখ্যা, আনহাতে বৰ্ণনামূলক প্ৰকল্পৰ উদ্দেশ্য হৈছে ঘটনাসমূহৰ সাংকেতিক আভাস দিয়া। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্যকৰী প্ৰকল্প মানে কি বুজায়। অৰ্থাৎ কাৰ্যকৰী প্ৰকল্পক কোৱা হৈছে ৱৰ্কিং হাইপথেচিছ বুলি। এতিয়া সুধিছে ৱৰ্কিং হাইপথেচিছ বুলিলে কি বুজা। এতিয়া ইয়াৰ উত্তৰটো হ'ব অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত অসম্পূৰ্ণ স্বভাৱৰ বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবলৈ যদি কোনো প্ৰকল্প গঠন কৰা হয় তাক কাৰ্যকৰী প্ৰকল্প বোলে। উদাহৰণস্বৰূপে বিদ্যুৎ তৰল পদাৰ্থ। বিদ্যুতৰ স্বভাৱ সম্পৰ্কে গঠন কৰা এনে প্ৰকল্প হৈছে কাৰ্যকৰী প্ৰকল্প। বিদ্যুতৰ লক্ষণ বুজিব নোৱাৰি। বিজ্ঞানীসকলে এনে প্ৰকল্প সাময়িকভাৱে গঠন কৰি ইয়াৰ দ্বাৰাই বিদ্যুতৰ স্বভাৱ বা লক্ষণ অনুসন্ধানৰ পথত আগবাঢ়ি গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে তদৰ্থ প্ৰকল্প কাক বোলে। অৰ্থাৎ এডহক হাইপথেচিছ কাক বোলে সুধিছে। এতিয়া ইয়াৰ উত্তৰটো হ'ব যেতিয়া কোনো এটা বিশেষ ঘটনা সেই মতবাদৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰি তেতিয়াই বিজ্ঞানীসকলে এটা বিশেষ প্ৰকল্প গঠন কৰি লয়। সেই প্ৰকল্পকে তদৰ্থ প্ৰকল্প বুলি কোৱা হয়। এনে প্ৰকল্পই কেৱল বিশেষ ঘটনাকহে ব্যাখ্যা কৰিব পাৰে। উদাহৰণস্বৰূপে জ্যোতিৰ্বিদসকলে ইউৰেনাছ গ্ৰহৰ গতিপথৰ বিচ্যুতি ব্যাখ্যাৰ বাবে তদৰ্থ প্ৰকল্প গঠন কৰিছিল। এই ক্ষেত্ৰত পূৰ্ব প্ৰতিষ্ঠিত মাধ্যাকৰ্ষণ সূত্ৰটো বৰ্জন কৰি জ্যোতিৰ্বিদসকলে এটা বিশেষ প্ৰকল্প গঠন কৰি ঘটনাটো ব্যাখ্যা কৰি দেখুৱালে যে অন্য কোনো গ্ৰহৰ আকৰ্ষণৰ ফলতহে ইউৰেনাছ গ্ৰহটোৰ নিজ কক্ষপথৰ পৰা বিচ্যুতি ঘটিছিল আৰু এই আকৰ্ষণ কৰি থকা গ্ৰহটোৱেই হৈছে নেপচুন গ্ৰহ। নেক্সট কুৱেশ্যনটো হৈছে বৈধ প্ৰকল্পৰ এটা চৰ্ত চমুকৈ আলোচনা কৰা। অৰ্থাৎ কোৱা হৈছে ভেলিড হাইপথেচিছৰ এটা কণ্ডিশ্যন আলোচনা কৰিবলৈ কৈছে। এতিয়া ইয়াৰ উত্তৰটো হ'ব ভেলিড হাইপথেচিছৰ এটা চৰ্ত হৈছে প্ৰাসংগিকতা, যাক কোৱা হৈছে ৰেলিভেন্স। বৈধ প্ৰকল্পৰ প্ৰথম চৰ্তটোৱে হৈছে প্ৰাসংগিকতা। কোনো এটা ঘটনা ব্যাখ্যা কৰিবৰ বাবে যি প্ৰকল্প গঠন কৰা হয় সেই ঘটনাৰ ব্যাখ্যাৰ বাবে প্ৰকল্পটোৰ সম্পৰ্ক থাকিব লাগিব। তেতিয়াহে প্ৰকল্পটো প্ৰাসংগিক হ'ব। সম্পৰ্ক নাথাকিলে প্ৰকল্পটো অপ্ৰাসংগিক হ'ব। উদাহৰণস্বৰূপে অসমত প্ৰাদুৰ্ভাৱ হোৱা কলেৰাৰ কাৰণ নিৰ্ণয় কৰিবলৈ যদি প্ৰকল্প গঠন কৰা হয় চীনৰ দুৰ্ভিক্ষই ইয়াৰ কাৰণ, তেনেহ'লে প্ৰকল্পটো অপ্ৰাসংগিক হ'ব। আনহাতে যদি আমি চাওঁ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক অৱনতিৰ কাৰণ হিচাপে যদি ভবা হয় অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ
অমনোযোগিতা আৰু শ্ৰমবিমুখিতাই ইয়াৰ কাৰণ, তেনেহ'লে প্ৰকল্পটো প্ৰাসংগিক হ'ব। নেক্সট কুৱেশ্যনটো হৈছে অস্তিত্বশীল কাৰণ কাক বোলে? ইয়াৰ উত্তৰটো হ'ব যি কাৰণৰ অস্তিত্ব ইন্দ্ৰিয়ৰ সহায়ত প্ৰত্যক্ষ কৰা যায় তেনে কাৰণকে অস্তিত্বশীল কাৰণ বোলে। অস্তিত্বশীল কাৰণৰ প্ৰকৃত অৰ্থ হৈছে যাৰ অস্তিত্ব স্বীকাৰ কৰাটো যুক্তিসংগত আৰু যাৰ অস্তিত্বৰ স্বীকৃতি আত্মবিৰোধী নহয়। অণু, আকাশ, পৰমাণু আদি এনে কিছুমান কাৰণ আছে যিবিলাকক আমি ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰত্যক্ষ কৰিব নোৱাৰোঁ আৰু সেইবিলাকৰ অস্তিত্বক আমি অস্বীকাৰ কৰিবও নোৱাৰোঁ। এইবিলাকৰ অস্তিত্বৰ জ্ঞান পৰোক্ষভাৱেহে পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে প্ৰকল্পৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। অৰ্থাৎ ইয়াত কোৱা হৈছে হাইপ'থেচিছৰ দুটা ইউজেছ উল্লেখ কৰিবলৈ কৈছে। এতিয়া ইয়াৰ প্ৰথম প্ৰয়োজনীয়তাটো হ'ব প্ৰকল্প বৈজ্ঞানিক অনুসন্ধানৰ প্ৰথম স্তৰ। বৈজ্ঞানিক অনুসন্ধানৰ উদ্দেশ্য হৈছে ঘটনাৰ প্ৰকৃত স্বৰূপ উদ্ঘাটন কৰা। প্ৰকৃতিত ঘটা ঘটনাসমূহ সহজ সৰলভাৱে নঘটে বাবে প্ৰথমতে ঘটনাৰ সাম্ভাব্য স্বৰূপ সম্পৰ্কে মনত ধাৰণা গঠন নকৰিলে অনুসন্ধান কাৰ্য আৰম্ভ কৰিব নোৱাৰি। বৈজ্ঞানিক অনুসন্ধানত ব্যৱহৃত প্ৰকল্প বাস্তৱ কাৰণ সম্পৰ্কীয় হ'ব লাগিব। সেয়েহে প্ৰকল্প বৈজ্ঞানিক অনুসন্ধানৰ প্ৰথম স্তৰ। দ্বিতীয় প্ৰয়োজনীয়তাটো হৈছে প্ৰকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভৱ কৰি তোলে। নিৰীক্ষণ আৰু পৰীক্ষণ হৈছে উদ্দেশ্য প্ৰণোদিত সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ। প্ৰকল্পই নিৰীক্ষণ আৰু পৰীক্ষণ উভয়কে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। প্ৰকল্পৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিৰীক্ষণ আৰু পৰীক্ষণেৰে অনুসন্ধানৰ পথত অগ্ৰসৰ হোৱা যায়। সেয়েহে ক'ব পাৰি যে প্ৰকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভৱ কৰি তোলে। বন্ধু-বান্ধৱীসকল, আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ আগৰ ভিডিঅ'খিনি পাবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টোত ওলাই থকা আই বটনত ক্লিক কৰিব। তেতিয়া মোৰ আগৰ আলোচনাখিনি আপোনালোকে চাবলৈ পাব। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ।